লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আৰু এতিয়া কামত লাগি আছোঁ। এয়া নাৰিকল কাটিব লাগিব। আৰু এতিয়া চাওঁ আহক আমি লক্ষ্মী পূজাৰ কাৰণেনো কি বস্তু যোগাৰ কৰিছোঁ। এইফালে ধূপ, চাকি আৰু এইফালে এটা ময়দা পেকেট আৰু এইফালে দুটা বিস্কুটৰ পেকেট আৰু এটা ৰসগোল্লাৰ টেমা, এইফালে আটা আৰু অলপমান চেনি, এটা ঘিৰ বটল আৰু এইফালে কাজু আৰু খিচমিচ আৰু এইফালে এটা চেৰি পেকেট আৰু এইফালে এটা নাৰিকল আৰু এইফালে কুঁহিয়াৰ আৰু এইফালে তামোল, পাণ আৰু ধূপ, জুই হলা বাকচ এটা, কপাহ আৰু চেনিকল, এইফালে অলপমান ধূনা, এইফালে বুট, মগু আৰু মাটি চাকি আৰু এটা আমুল তাজা আৰু এটা অন্নপূৰ্ণা ঘি। মই কিহৰ কাৰণে গোটাইছোঁ এইখিনি আপোনালোকক দেখুৱাম বাৰু। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। এতিয়া মই বনাবলৈ লৈছোঁ পায়স বনাবৰ কাৰণে মই চাউলখিনি আধা ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ। আৰু এইফালে লৈছোঁ এটা আমুল তাজা আৰু এইফালে নাৰিকল অলপমান ৰুকি লৈছোঁ মই মিহি মিহিকৈ। আৰু এইফালে লৈছোঁ তেজপাত, খিচমিচ, ডালচেনি, লং আৰু কেইটামান ইলাচি আৰু লাগিব আমাক চেনি। এতিয়া মই গেছত চচপেনটো তুলি গাখীৰখিনি উতলিবলৈ ৰাখি দিছোঁ। এয়া উতলিছে আৰু এতিয়া উতলা হাত মই দিছোঁ ইয়াত 4 তেজপাত আৰু দিছোঁ কেইটামান খিচমিচ আৰু ইলাচি, এটুকুৰা ডালচেনি আৰু দিছোঁ দুটামান লং। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ সিজিবৰ কাৰণে। এনেদৰে সিজাই ল'লে মানে ধুনীয়াকৈ গোন্ধটো আহে, সেইকাৰণে মই চাউল নিদিয়াৰ আগতে দি লৈছোঁ। আৰু কেঁচা তেজপাত হ'লে গোন্ধটো বেছি ধুনীয়া আহে, মোৰ ওচৰত যিহেতু নাই সেইকাৰণে মই শুকান তেজপাতেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেঁচা তেজপাতো ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া গোন্ধ আহে, গোন্ধটোতে খাওঁ খাওঁ লাগে। আৰু এতিয়া ইয়াতে মই দিছোঁ তিয়াই ৰখা চাউলখিনি। মই বেছি বনোৱা নাই, কম পৰিমাণে বনাইছোঁ। আপোনালোকে যদি বেছিকৈ বনায় পৰিমাণবোৰ অলপমান বেছিকৈ ল'লেই হ'ল। এতিয়া চাউলখিনি দি মই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এইখিনি এনেদৰে এতিয়া লৰাই থাকিব লাগিব সিজিবৰ কাৰণে। মাজে মাজে মই এনেদৰে লৰাই আছোঁ যাতে লাগি নধৰে। এয়া 10-15 মিনিটমানৰ পিছত অলপমানকৈ সিজি আহিছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম চেনি। মই চেনি দিছোঁ 1 কাপ, কাপটোৰ জোখাৰে। আপোনালোকে বেছি মিঠা খালে বেছি চেনিও দিব পাৰে, নিজৰ সোৱাদ অনুসৰি দি ল'ব। বেছি মিঠা মই নাখাওঁ, সেইকাৰণে কম পৰিমাণে দিছোঁ। এনেদৰে এতিয়া অলপমান দেৰি সিজাই ৰাখিম। 10 মিনিটমানৰ পিছত মোৰ সিজি আহিছে ধুনীয়াকৈ। আৰু অলপমান গ্ৰাহ হ'বৰ কাৰণে মই ৰাখি দিছোঁ। আপোনালোকে যদি ইমানটোতে ৰাখিব বিচাৰে এনেদৰেও খাব পাৰে। 2 মিনিটমানৰ পিছত মোৰ পায়সখিনি ধুনীয়াকৈ হৈ আহিছে। মই যিমানটো ৰাখিব বিচাৰিছিলোঁ সিমানটো ৰাখি দিলোঁ। এতিয়া মই ইয়াতে দি দিছোঁ ৰুকি লোৱা নাৰিকলৰ গুড়াখিনি। এতিয়া দি আকৌ এবাৰ ভালদৰে সানমিহলি কৰি দিছোঁ। এতিয়া মই আকৌ এবাৰ গেছটো অফ কৰি এনেদৰে ওপৰত অলপমান দি দিছোঁ। এনেদৰে দি দিলে দেখিবলৈও ভাল লাগে, খায়ো খুব ভাল লাগে। এনেদৰে নাৰিকল দি খোৱা নাই যদি আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, খাই খুব ভাল লাগে। আৰু এতিয়া বাজিলে সন্ধ্যা 5টা। মই চাকি ৰেডি কৰি আছোঁ জ্বলাবৰ কাৰণে। প্ৰথম চাকি গছ মই লক্ষ্মী ফটোৰ ওচৰতে দি লৈছোঁ।
শৰাই সজোৱা হৈ গ'ল আৰু এইবাৰ মই প্ৰথমবাৰ এনেদৰে শৰাই আগবঢ়াইছোঁ জনাই নজনাই আগবঢ়ালোঁ আৰু কিবা যদি ভুল দেখে মোক আঙুলিয়াই দিব এতিয়া আমি খাবলৈ লৈছোঁ খাই আছোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ মই গ্ৰীণ মটৰ আৰু কাবুলী বুটৰ এখন তৰকাৰী বনাম যিহেতু আজি ভাত নাখাওঁ ৰুটি খাম ৰুটিৰ লগত আজি এনেদৰে খাম এতিয়া দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ অকণমান লাল চাহ এনেদৰে দি দিলে কালাৰটো খুব ধুনীয়া আহে বাবে দি দিছোঁ আৰু এতিয়া দিছোঁ জোখমতে পানী আৰু এইফালে আটা ৰুটি বনাবলৈ লগাই দিছোঁ বনাই আছেনে ধুনীয়া বনাইছে কাইলৈকে যাবগে আৰু আমি খাই ভাওনা চাবলৈ যাম তাতে বহুত মজা আহে মানে ভাওনা চাবলৈ নাযায় ৰে ইনে কৈছে যাম সঁচা আপোনাৰ আৰু এতিয়া ৰেডি হৈ গ'ল এইফালে কাবেলী বুট আৰু মটৰৰ ঘুগুনি এইফালে পিঁয়াজ আদা আৰু এইফালে শুকান ৰুটি আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে